আরে কুত্তে শিখর দাদি না কুত্তে পিছে তোর দোকান কেনাই চলছি নাই ও বাবা কাম নাই একো এই দোকানখান দি গলক ৰহে জাপিলো হান হৈছি ৰ কিয় কুত্তে কিয় মানে দোকানখনত বাকী দিওঁতে তলাহে লাগিব যেন পাইছো ৰ ইতা কি কৰো একো ভাবি তত পোৱা নাই এতিয়া বুজিছ এনেকুৱাতো হ'ব নালাগিছিল এনাহান চেণ্টাৰ জেগাত আপোনাৰ দোকান গাঁৱৰ কাষ্টমাৰকেইটাক বাদে দি আউট কাষ্টমাৰটো পাব লাগিছিল ন হে বাবা ক'ত আহত কাষ্টমাৰ পাবি চব বাকী আরে কুত্তে মই গম পাই দিলো আপোনাৰ কিবা গৰ্ভৱতী দুখ লাগি আছে দোকানখনত কাৰোবাৰ মুখ লাগি আছে কুত্তে কুত্তে তুমি এটা কাম কৰা ভাল পূজাৰী এজন মাতি পূজা এভাগ কৰাই দিয়া তোমাৰ চব ঠিক হৈ যাব মই গেৰাণ্টি দিলো আৰে কৰালো নহয় ৩,০০০ টকা খৰচ কৰি পূজা এভাগ কৰালো পূজা পাঠ কৰালে তথাপি কাম দিয়া নাই নাই একো কাম দিয়া নাই হে কোনোবা চাগে ফটুৱা বামুণৰ সৈতে পূজা কৰাইছে সেইকাৰণে কাম দিয়া নাই ভাল বামুণ এজন মাতিব লাগিব আৰে ফটুৱা বুলি কি কবি তোৰ দেউতাৰে দেখোন পূজা কৰি গ'ল